আৰু হোটেল কেলিফৰ্ণিয়া গানটোৰ ছাবজেক্টটো মনত পৰি আছে। হোটেল কেলিফৰ্ণিয়াটো সেই একে ধৰণৰ চিটুৱেশ্যনত পিপলছৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকে সেই পপুলাৰিটিটোৰ বাবে তেওঁলোকৰ লাইফৰ যিটো চেঞ্জ আহিছিলে সেই চেঞ্জটো তেওঁলোকে নিজে সহ্য কৰিব পৰা নাছিলে, নিজেই মানে কি বুলি কয় সেইবাবে সেই গীতটো এটা কি বুলি কয় এটা symbolic way of poetically saying that the fame is something like a machine where you are তোমাকে টুকুৰা কৰিব। তো সেই ধৰণৰ সেই কনচেপ্টবোৰ সেই কথাবোৰ তাৰ গানত ইগলছে সেই গানটো লিখিলে হয়। সেই গানটো ইমানেই পপুলাৰ হ'ল যে সেই গানটোৱে তেওঁলোকক আৰু বেছি সেই হোটেলখনলৈ সোমোৱাই দিলে, য'ৰ পৰা তেওঁলোকে ওলাব নোৱাৰে। শেষত গৈ গ্ৰুপটো ভাঙিবলগীয়া হ'ল। সেই একেটা দৃশ্য একেটাই কথা মোৰ বদলিয়ে গণটো ঘটিলে যেন লাগিলে।